যোৱাকালি যোৰহাটত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই যোৰহাট জিলাৰ ৬০খনকৈ নতুন আঁচনিৰ একেলগে ভাৰ্চুৱেলি ইনগ্ৰেশ্যন কৰিছিল আৰু আজি তেনেকুৱা আঁচনি কেইখনমান মই প্ৰত্যক্ষভাৱে চাবৰ কাৰণে আহিছোঁ কাৰণ একেলগে তাত ভাৰ্চুৱেলি কৰোঁতে আমি দেখা নাই স্কিমবিলাক কেনেকুৱা হৈছে গতিকে কেইখনমান আঁচনি চাবৰ কাৰণে আহিলোঁ আৰু মৰিয়নি সমষ্টিত এই ডালিম বাগানৰ যিখন আঁচনি এই আঁচনিখন আহি চাই সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে সুন্দৰ ব্যৱস্থা এটা দেখা গৈছে আৰু খুব দেখনীয়াৰ কৰি সুন্দৰভাৱে সজাই পৰাই তুলিছে মই আশা ৰাখিছোঁ যে এই ধৰণে ভৱিষ্যতৰ দিনতো যাতে কণ্টিনিউ কৰি ৰাখিব পাৰে সেই কামটো কৰিব লাগিব আৰু বাগান কৰ্তৃপক্ষই ইয়াত বিশেষভাৱে গুৰুত্ব দিব লাগিব এই বাগান অঞ্চলত এই খোৱাপানীৰ যথেষ্ট অভাৱ আছে আৰু খোৱাপানীৰ কাৰণেই বাগানত যথেষ্ট বেমাৰ আজাৰ হৈ থকা আমি দেখিবলৈ পাওঁ আৰু সেইকাৰণে বাগানৰ প্ৰতিগৰাকী শ্ৰমিকে যাতে বিশুদ্ধ খোৱাপানী পাব পাৰে সেই ব্যৱস্থাটো যাতে বাগান কৰ্তৃপক্ষই ইয়াৰ দায়িত্ব লয় জেনেৰেটৰটো মানে লগত আহিছে লগত আহিছে কিউআৰ কোড কোনোবাই আহি পেলাই ইয়াত জেনেৰেটৰটো মানে লগত আহিছে লগত আহিছে কিউআৰ কোড কোনোবাই আহি পেলাই ইয়াত